सा जम के हम स्कूल चले हम हेलो एभ्रिवान वेलकाम टू সাধাৰণ জ্ঞান জিকে আজি মই পুনৰ আপোনালোকৰ ওচৰলৈ সাধাৰণ জ্ঞানৰ কেইটামান এমচিকিউ লৈ আহিছোঁ যিবোৰ কম্পিটিটিভ এক্সামত প্ৰায় আহি থাকে গতিকে যিসকলে আগন্তুক ইণ্টাৰভিউৰ বাবে প্ৰিপাৰেচন কৰি আছে তেওঁলোকে ভিডিঅ'টো শেষলৈকে মন দি চাব ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে অসমৰ কোনখন জিলাক দ্য কালচাৰেল কেপিটেল অফ আছাম বুলি কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যোৰহাট শুদ্ধ উত্তৰটো সকলোৱে বুজি পোৱাকৈ গ্ৰীণ কালাৰ কৰি দিয়া হৈছে গতিকে আপোনালোকে সহজে চাই ল'ব পাৰিব সেকেন্ড কুৱেশ্যনটো হৈছে মাজুলীক কেতিয়া জিলা হিচাপে ঘোষণা কৰা হৈছিল শুদ্ধ উত্তৰটো হৈছে ছেপ্টেম্বৰ 2016 ইয়াৰ পিছত নেক্সট কুৱেশ্যন আছে কোন চনত কাজিৰঙা বানানটো ভুল হৈ আছে ক্ষমা কৰিব সংৰক্ষিত বনাঞ্চল হিচাপে অভিহিত কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1908 চন ইয়াৰ পাছত নেক্সট কুৱেশ্যনটো হৈছে কিমান চনত ইউনেস্কোৰ দ্বাৰা কাজিৰঙাক ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে ঘোষণা কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1985 নেক্সট কুৱেশ্যন কোনখন জিলা বিটিএডি কাউন্সিলৰ অন্তৰ্গত নহয় ইয়াত কোনখন নহয় সুধিছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গোৱালপাৰা ডিষ্ট্ৰিক্ট বিটিএডি কাউন্সিলৰ অন্তৰ্গত নহয় কুৱেশ্যন নম্বৰ 6 নম্বৰ ৱাইল্ড লাইফ চেঞ্চুৰী কোন জিলাত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কাৰ্বি আংলং নেক্সট কুৱেশ্যন আহোমসকলৰ কোনে পাইক প্ৰথা প্ৰৱৰ্তন কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মোমাই তামুলী বৰবৰুৱা কুৱেশ্যন নম্বৰ 8 ইটাখুলি ৰণ কিমান চনত লাগিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1682 কুৱেশ্যন নম্বৰ 9 কিমান চনত অসমত ৰাষ্ট্ৰীয় ক্ৰীড়া আয়োজন কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 2007 কুৱেশ্যন নম্বৰ 10 অসমৰ কোনখন চহৰক মানচেষ্টাৰ অফ আছাম বুলি কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শুৱালকুছি কুৱেশ্যন নম্বৰ 11 গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1948 কুৱেশ্যন 2011 চনৰ সেন্সাছ মতে অসমৰ সাক্ষৰতাৰ হাৰ কিমান ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 72.19 মনত ৰাখিব নেক্সট কুৱেশ্যন ডক্টৰ ভূপেন হাজৰিকাক কিমান চনত দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1992 নেক্সট কুৱেশ্যন কেতিয়া ঐতিহাসিক অসম চুক্তিত স্বাক্ষৰ কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 15 আগষ্ট 1985 কুৱেশ্যন নম্বৰ 15 আলি আই লৃগাং কোন জনজাতিৰ উৎসৱ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মিচিং নেক্সট কুৱেশ্যন মেডাম মেফি কিমান তাৰিখে পালন কৰা হয় শুদ্ধ উত্তৰটো হৈছে 31 জানুৱাৰী কুৱেশ্যন নম্বৰ 17 অসমীয়া বোলছবি শকুন্তলাৰ নিৰ্দেশক কোন আছিল শুদ্ধ উত্তৰটো হৈছে ডক্টৰ ভূপেন হাজৰিকা নেক্সট অসমৰ প্ৰথমখন ভ্ৰাম্যমাণ থিয়েটাৰ হৈছে কহিনুৰ থিয়েটাৰ নেক্সট কুৱেশ্যন কিমান তাৰিখে লাচিত দিৱস পালন কৰা হয় শুদ্ধ উত্তৰটো হৈছে 24 নৱেম্বৰ নেক্সট কুৱেশ্যন নম্বৰ 20 অসম দিৱস কিমান তাৰিখে পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 2 ডিচেম্বৰ শেষত হট টপিক দিহিং পাটকাইৰ ওপৰত কেইটামান প্ৰশ্ন লৈছোঁ প্ৰশ্নটো হৈছে দিহিং পাটকাই কেতিয়া ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে ঘোষণা কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 13 জুন 2004 নেক্সট কুৱেশ্যন নম্বৰ 22 দিহিং পাটকাই সৰ্বমুঠ কিমান ঠাই আগুৰি আছে ইয়াত দুই ধৰণৰ প্ৰশ্ন আহিব পাৰে সৰ্বমুঠ বুলি ক'লে 575 বৰ্গ কিলোমিটাৰ আৰু যদি কেৱল দিহিং পাটকাই ৱাইল্ড লাইফ চেঞ্চুৰীখনৰ কথা কয় তেতিয়াহ'লে 111 বৰ্গ কিলোমিটাৰ মনত ৰাখিব কুৱেশ্যন নম্বৰ 23 কোনখন অভয়াৰণ্যক আমাজন অফ নৰ্থ ইষ্ট বুলি কোৱা হয় শুদ্ধ উত্তৰটো সকলোৱে জানে দিহিং পাটকাই কুৱেশ্যন নম্বৰ 24 দিহিং পাটকাই কোনবিধ বন্যপ্ৰাণীৰ বাবে সংৰক্ষিত কৰা হৈছে বা কোনবিধ বন্যপ্ৰাণীৰ সংৰক্ষিত এলেকা শুদ্ধ উত্তৰটো হৈছে হাতী আজিৰ খণ্ডটিৰ শেষৰ প্ৰশ্নটি হৈছে দিহিং পাটকাই কোন দুখন জিলাত বিস্তৃত হৈ আছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডিব্ৰুগড় আৰু তিনিচুকীয়া গতিকে ভিডিঅ'টো যদি আপোনাৰ আশানুৰূপ হৈছে তেন্তে হ'লে ভিডিঅ'টো লাইক কৰিব আৰু সাধাৰণ জ্ঞান জিকে চেনেলটোৰ লগত জড়িত হ'বলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ